Hello everyone, মই গীতিকা আজি মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আপোনালোকে দেখি হয়তো ধৰিব পাৰিছে মই ক'ত আছো। এয়া হৈ আছে দবা খেল, কাবাডী খেল হৈছে। এতিয়া মই আছো শিৱসাগৰ বৰ্ডিং ফিল্ডত, মানে খেল মহাৰণ 2.0। ইয়াতে শিৱসাগৰ জিলাৰ পৰ্যায়ৰ খেলখন হৈ আছে। আপোনালোকে বহুতে হয়তো খেল মহাৰণৰ ভিডিঅ' মোৰ আগত পাইছে। যেনেকৈ মই পঞ্চায়তৰ লেভেলখিনি গোটেই খেলখিনি আপোনালোকক দেখাব চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰোঁ। আজিও ভাবিলোঁ জিলা পৰ্যায়ৰ খেলখনো আপোনালোকক দেখাওঁ। এয়া চাওকচোন, এয়া দবা খেল হৈ আছে। এই খেলখন মোৰ চাই ভাল লাগে, কিন্তু মই একো বুজি নাপাওঁ। লাইফত মই কিন্তু শিকিহে এৰিম। আজিয়ে কথা দিছোঁ দেই, ধেমালি কৰিছোঁ, বেয়া নাপাব। এয়া চাওকচোন, এয়া তেওঁলোকে খেলৰ কাৰণে ট্ৰফিখিনি আনি থৈছে। খুব সুন্দৰকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে। এয়া কাবাডী খেল হৈ আছে। আপোনালোকক মই লং ভিডিঅ' এটাত আৰু দেখাবলৈ চেষ্টা কৰিম। খেল চাবলৈ হ'ব, আপোনালোকেও আহিব পাৰিব। আজিলৈ মই আহোঁ, বাই।